বাপৰে ৰাস্তাবিলাক মাজে মাজে বম বেয়াৰে সিহঁতে খ্ৰীষ্টমাছৰ কাৰণে আয়োজন কৰি আছে তো দেখি এনেকুৱা লাগে যে দলংখন বিটিছে গাইছ আজি যাই আছে এটা নতুন জাগাতে আপোনালোকক চিনাকি কৰিব দিবলৈ তো জাগাটো ইমানেই ধুনীয়া যায় আপোনালোকে দেখি পাগলৈ যাব তো অলপমান ঘৰুৱা কাম আছিলে ঘৰুৱা কামখিনি কৰি ল'লোঁ আৰু মোৰ ছটাবোৰক পিক আপ কৰিব লাগিব তাক লৈ যাব লাগিব লগত আৰু সি মোৰ লগত যাব মোৰ সংগী হিচাপে তো লগ কৰি আছোঁ এতিয়া গা পা ধুই ফ্ৰেছ হৈ এতিয়া আপোনালোক চিধা লগ কৰি আছোঁ যাই আছোঁ এটা নতুন জাগাতে আপোনালোকক চিনাকি কৰিব দিবলৈ তো চাই থাকক আৰু গা পা ধুই ফ্ৰেছ এটা নতুন জাগাৰ সৈতে যাই আছোঁ আৰু মোৰ ব্ৰক লৈ যাম বুলি আহিলোঁ আৰু এতিয়ালৈকে ওলোৱাই হোৱা নাই তো কি ক'ম আৰু এইবিলাকক টাইম বৰবাদ তো তো ফাইনেলি গাইছ আমি ওলাই দিলোঁ আমি এনেকৈ যাই আছোঁ আৰু আপোনালোকক সুন্দৰ ৰাস্তাৰ ভিউ দেখাই লৈ গৈ আছোঁ আপোনালোকে খাবলৈ মজাটো লওক আৰু আমাৰ লগত জড়িত হৈ থাকক চাই থাকক আৰু বামলিঙা ফৰেষ্ট অফিচৰ পৰা এতিয়া হাইৱে ৰাস্তাত এণ্ট্ৰি আমাৰ আৰু গাইছ আজি আমি য'ত আহিছোঁ আজি আমাৰ ডেষ্টিনেশ্যন আমাৰ লোকেশ্যনটো পাম আৰু মোটামুটি মেক্সিমাম 10 কিলোমিটাৰমান গ'লে পাই যাম তো চাই আছোঁ আমাৰ ডেষ্টিনেশ্যনত আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক তো চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ স্ক্ৰিপ্ট নকৰাকৈ চাব ভাল পাব চাই থাকক আৰু আমি অসম পাৰ কৰি গৈ মেঘালয়ত এণ্ট্ৰি কৰি দিলোঁ আৰু যাই আছোঁ এটা মেঘালয়ৰ এনেকুৱা সুন্দৰ জেগাত আপোনালোকে চাই ভাল পাব আইৰণ ব্ৰিজ চাব যাই আছোঁ আইৰণ ব্ৰিজ দেখাই আছোঁ সাংঘাতিক বেয়া আৰু মাজে মাজে ভাল আৰু এইপিনে মানে খ্ৰীষ্টমাছ আহি পাল না তো সকলোৰে চাফ চুতৰা আৰম্ভ হৈছে আৰু এইফালে গোটেই খ্ৰীষ্টানী যে আৰু গাইজ আহি আমাৰ লোকেশ্যন পাইছোঁ আৰু অলপমান গ'লে পাম মোটামুটি 2 কিলোমিটাৰ আছে আৰু ইমান ভাল লাগে জেগাবিলাকত আহি মেঘালয় বুলি ক'লে কিবা এটা ভাল লাগে আৰু আগত গৈ এখন ফিল্ড পাম আৰু এই ফিল্ডখনত খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই ৰাখি আছে আৰু এইপিনে খ্ৰীষ্টমাছ আহিলে না চাই আছোঁ আমাৰ লোকেশ্যনত অলপমান গ'লে পাই যাম চাই থাকক আৰু আহি বম জেগা এটা পালোঁ আৰু এইখন চাওক দলং অ' মাই গড ব্ৰিটিছে বনোৱা দলং নেকি এইখন চাওক আহি পালোঁ এটা নতুন জেগাত নতুন লোকেশ্যনত তো এতিয়া চাওক আৰু এই জেগাটোৰ নাম হ'ল আৰেডোঙা আৰু আৰেডোঙাৰ পিকনিক স্পটটো আগত আছে কিন্তু আমি আধাতে ৰহিলোঁ এখন ধুনীয়া ব্ৰিজ আছে ব্ৰিটিছে বনোৱা সেইখন লোহাৰে হয় ব্ৰিটিছে বনোৱা নে মানুহে বনোৱা কিন্তু নাজানো কিন্তু দেখি এনেকুৱা লাগে যে দলংখন ব্ৰিটিছে বনোৱা তো এতিয়া চাই আছোঁ এইখন দলঙত চাই থাকক আৰু এইখনে হ'ল সেই দলংখন মানে ব্ৰিটিছে বনোৱা নে কিহে বনোৱা নাজানো সেইখন এখন কিবা বেনাৰ আছে ওপৰত তো চাওঁ জুম কৰি বেনাৰখনৰ কি লিখা আছে আপোনালোকে প'ষ্ট মাৰি চাব এইখন কিবা লিখা আছে ইয়াতে ওপৰত গৈ উঠি চাব পাৰিলে ভাল আছিলে কিন্তু আপোনালোকে প'ষ্ট মাৰি চাব দেখালোঁ আৰু ঠাইখিনি ধুনীয়া লাগে আৰু এইফালে সেইবিলাক কাঁহী বন ফুলি আছে আৰু এইটো নদীটো আৰেডোঙাৰ য'ৰ পৰা পানীখিনি নদীটো বৈ আহিছে মানে নিজৰাটো বৈ আহিছে এনেকৈ গৈছে তো চাওক আৰু এইখন দলংখনত এণ্ট্ৰি কৰি দিলোঁ মানে বহুত পুৰণি দলং না এতিয়া লাহে লাহে মামৰে ধৰিব আৰম্ভ কৰিছে আৰু এনেকৈ আহিলোঁ আৰু চাওক কি ধুনীয়া এটা সৌন্দৰ্য চাৰিওফালে আৰু এনেকৈ ইটো পাৰে আহিছোঁ আমি ইটো পাৰেদি আহিছিলোঁ ইটো পাৰেদি আহি আমি ইটো পাৰে গৈছিলোঁ ইটো পাৰেদি কিন্তু এটা শ্বৰ্ট ল'ম সেইটো কাৰণে ইফালে যাই আছোঁ আৰু আহিব লাগিব ইপিনে আৰেডোঙা যাব লাগিব এনেকৈ আগৰ এটা ৰাস্তা আছে আগৰ ৰাস্তাটোৱেদি যাব লাগিব তো চাই থাকক ধুনীয়া এটা জেগাত কি সুন্দৰ শান্তিপূৰ্ণ পৰিৱেশ আৰু আহিছোঁ এইটো ৰাস্তাৰে আহি ইপিনে গৈছোঁ
আৰু ছটাবোৰ দলঙৰ ওপৰত চিনেমেটিক শ্বট চাই লওক ইয়াৰে আৰু চিনেমেটিক শ্বটটো কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব তো জাগাটো কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাৰ মোৰ চেনেল নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলৱেজ দাবাই দিব তো যাতে আৰু এপটো কৈ থাকিবলৈ দৰকাৰ নাই চাওক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোনো মোক 1 টকাও দিব নালাগে ফ্ৰী হয় সম্পূৰ্ণ ফ্ৰী হয় আহিছে যেতিয়া ভিডিঅ'টো চাইছে যেতিয়া চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলৱেজ দাবাই দিব আৰু তো এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো ইমান টাটা বাই বাই এনজয় আই অখ বাই আৰু আমাৰ বছে ফটো উঠাত তামান ব্যস্ত